সংবাদত আহিছে এক ডাঙৰ খবৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ বুজাবুজি অনুসৰি আত্মসমৰ্পণ কৰিছে উগ্ৰপন্থী সংগঠন এনডিএফবিৰ সকলো নেতা সদস্যই আত্মসমৰ্পণৰ পিছত শীঘ্ৰে চৰকাৰে আলোচনাত বহিব আত্মসমৰ্পণকাৰী এনডিএফবিৰ নেতা সদস্যসকল উল্লেখযোগ্য যে এনডিএফবিৰ সভাপতি বি সাইৰাগ্ৰা আৰু সম্পাদক বি ফেৰেঙ্গা সহ এনডিএফবিৰ সকলো নেতা কেডাৰে আত্মসমৰ্পণ কৰিছে ভাৰতীয় সেনাৰ ওচৰত বৃহৎ অস্ত্ৰ শস্ত্ৰ সহ আত্মসমৰ্পণ কৰিছে এনডিএফবিৰ গোটটোৱে পুনৰবাৰ কৈছো म्यानमाৰৰ গভীৰ অৰণ্যত বাহৰ পাতি থকা এনডিএফবিৰ সকলো সদস্যই আত্মসমৰ্পণ কৰিছে ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰা এনডিএফবিৰ এই সহস্ৰ সদস্যৰ এটা দলক म्यानमाৰৰ তামুৰ পৰা মণিপুৰ হৈ সেনাৰ বিশেষ কনভয়েৰে অসমলৈ আনি থকা হৈছে আন এটা আত্মসমৰ্পণকাৰী এনডিএফবিৰ দলক নাগালেণ্ডৰ মন জিলাৰ লংলেলৈ আনি থকা হৈছে অসমলৈ শনিবাৰে পুৱা 3:30 বজাত म्यानमाৰৰ কোনো গোপন স্থানত ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰে এনডিএফবিৰ সমূহ সদস্য আৰু নেতাই আৰু ইয়াৰ ফলত এনডিএফবিৰ কোনো সদস্য এতিয়া म्यानमाৰত নাই সেনাই নিউজ লাইভক জনাইছে এই বিস্ফোৰক খবৰ শীঘ্ৰে চৰকাৰে আলোচনাত বহিব আত্মসমৰ্পণকাৰী এনডিএফবিৰ এই নেতা সদস্যসকলে আৰু শনিবাৰে পুৱা 3:30 বজাত সেনাৰ ওচৰত আত্মসমৰ্পণ কৰা এই এনডিএফবিৰ সদস্যসকলক কলৈ অনা হ'ব সেয়া স্পষ্ট হোৱা নাই উল্লেখযোগ্য যে ইতিমধ্যে গোবিন্দ বসুমতাৰী আৰু ধীৰেন বড়োৰ নেতৃত্বত এনডিএফবিৰ দুটা দলে চৰকাৰে আলোচনাত মিলিত হোৱাৰ পিছত বি সাইৰাগ্ৰা আৰু বি ফেৰেঙ্গাৰ নেতৃত্বত আন এটা এনডিএফবিৰ দলে আলোচনাৰ বিৰোধিতা কৰি সহস্ৰ সংগ্ৰাম চলাই আহিছিল যদিও শেহতীয়াকৈ এই দলটোৱেও চৰকাৰে বুজাবুজিৰ পিছত আত্মসমৰ্পণ কৰি আলোচনাৰ পথলৈ আগবাঢ়ি আহিছে আৰু এই সন্দৰ্ভত অধিক খবৰ আমি ল'বলৈ চেষ্টা কৰিম ফোন লাইনত আমাৰ সৈতে এই মুহূৰ্তত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক গৌৰৱ জ্যোতি নিয়োগ গৌৰৱ ভোগালী বিহু প্ৰাকখনত এই ডাঙৰ খবৰ আহিছে এনডিএফবিৰ সকলো নেতা সদস্যই আত্মসমৰ্পণ কৰাৰ খবৰ আমালৈ আহিছে এই সন্দৰ্ভত আমি আপোনাৰ পৰা বিস্তৃত তথ্য ল'ব বিচাৰিম গৌৰৱ নিশ্চিতভাৱে মেদিনী এইটো এটা ডাঙৰ খবৰ ভোগালী বিহুৰ প্ৰাকখনত এইটো এটা ডাঙৰ খবৰ অসমবাসীৰ বাবে ডাঙৰ খবৰ যে এনডিএফবিৰ যিসকল নেতা সদস্য এনডিএফবি নেতা সদস্য আছিল তেওঁলোক আলোচনাৰ মেজলৈ আহিবৰ কাৰণে প্ৰচেষ্টা চলোৱা হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত যি বুজাবুজি সেই বুজাবুজিৰ অন্তত আজি যোৱাকালি এনডিএফবিৰ 50জনীয়া এটা দল তেওঁলোক যি আত্মসমৰ্পণ কৰিছে তেওঁলোকে বৃহৎ কিছু সময়ৰ পিছতে অৰ্থাৎ অতি শীঘ্ৰেই তেওঁলোক কেন্দ্ৰীয় চৰকাৰে আলোচনাত মিলিত হ'ব মূলত ক'বলৈ গ'লে বড়ো যি উগ্ৰপন্থী সংগঠন আছিল সেই উগ্ৰপন্থী সংগঠন এতিয়া আৰু দেশ প্ৰকাৰ নাই বুলি ক'ব পাৰি কাৰণ পূৰ্বতে আমি দেখিবলৈ পাইছিলো যে গোবিন্দ বসুমতাৰী আৰু ধীৰেন বড়োৰ নেতৃত্বত দুটা দলে তেওঁলোকে আলোচনাৰ পক্ষলৈ আহিছিল আৰু আলোচনা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰায় 2005 চনত চাৰেণ্ডাৰ কৰাৰ পিছত তেওঁলোকে আলোচনাত মিলিত হৈছিল আৰু পৰৱৰ্তী সময়ত দেখা পোৱা গৈছিল যে তেতিয়া ৰঞ্জন দৈমাৰী যিটো গোট আছিলে তেওঁলোক সশস্ত্ৰ সংগ্ৰাম তেওঁলোকে অব্যাহত ৰাখিছিলে আৰু কিন্তু পৰৱৰ্তী সময়ত 2010 চনত যিহেতু ৰঞ্জন দৈমাৰীক এৰেষ্ট কৰা হৈছিল আৰু তাৰ পিছতেই আন এটা দল যিটো দলে আজি পুনৰ চাৰেণ্ডাৰ কৰিছে সেই দলটোৱে সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছিল কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ যি বুজাবুজি সেই বুজাবুজি অনুসৰি বি সাৰাইগা আৰু বি ফেৰেঙ্গা সহ তেওঁলোকৰ নেতৃত্বত যি 50জনীয়া এটা দল म्यानमाৰত আছিলে তেওঁলোকেও চাৰেণ্ডাৰ কৰিছে আত্মসমৰ্পণ কৰিছে শীঘ্ৰেই তেওঁলোক কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত বহিব মূলত এইটো এটা ডাঙৰ খবৰ নিউজ লাইভৰ দৰ্শকসকলক আমি জনাইছো যে বড়ো উগ্ৰপন্থী সংগঠন এই মুহূৰ্তত নাই বুলি ক'ব লাগিব কাৰণ সকলোখিনি নেতা সদস্যই এনডিএফবিৰ সকলো নেতা সদস্যই ভাৰতীয় সেনাৰ ওচৰত তেওঁলোকে আত্মসমৰ্পণ কৰিছে যোৱা পুৱতি নিশা म्यानमाৰৰ কোনো গোপন স্থানত তেওঁলোকে আত্মসমৰ্পণ কৰিছে সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছে বৃহৎ অস্ত্ৰ শস্ত্ৰ জমা দিয়া হৈছে আৰু म्यानमाৰৰ পৰা তেওঁলোকক বৰ্তমান অসমলৈ সেনাৰ বৃহৎ কনভয়ৰ জৰিয়তে তেওঁলোকক লৈ অহা হৈছে কিছু শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ লগত পুনৰ আলোচনাত বহিব আৰু ইতিমধ্যে এই বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ বুজাবুজিৰ পিছত আত্মসমৰ্পণ এনডিএফবি সদস্য আত্মসমৰ্পণ কৰা বিষয়টোক লৈ এফচুকে ধৰি বিভিন্ন দল সংগঠনে আদৰণি জনাইছে তেওঁলোকে ক'ব বিচাৰিছে এয়া এক ডাঙৰ খবৰ কিয়নো উগ্ৰপন্থী সংগঠনৰ সৈতে যি আলোচনা সেই আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাক মুহূৰ্তত তেওঁলোকে আত্মসমৰ্পণ কৰিছে যোৱা নিশা আত্মসমৰ্পণ কৰিছে নিউজ লাইভৰ দৰ্শকসকলক মই পুনৰ জনাইছো যে বি সাৰাইগা আৰু বি ফেৰেঙ্গা সহ এনডিএফবিৰ সকলো নেতা সদস্যই আত্মসমৰ্পণ কৰিছে কিছু তেওঁলোকক লৈ অহা হৈছে তেওঁলোকক অসমলৈ লৈ অহা হৈছে কিছুদিনৰ পিছতে চৰকাৰৰ লগত যি আলোচনা সেই আলোচনাত তেওঁলোকে অংশগ্ৰহণ কৰিব
NDFB সদস্যসকলক সেনাৰ বৃহৎ কনভয়েৰে ইতিমধ্যে অসমলৈ আনি থকা হৈছে। মই পুনৰ কৈছোঁ যে 2005 চনত NDFBৰ এটা গোটে চাৰেণ্ডাৰ কৰিছিল। তাৰ পিছত গোবিন্দ বসুমতাৰী আৰু ধীৰেন বড়োৰ নেতৃত্বত তেওঁলোকে দুটা দলে চৰকাৰৰ লগত শান্তি তেওঁলোকে আলোচনাত অব্যাহত ৰাখিছে। কিন্তু তাৰ পিছতো ৰঞ্জন দৈমাৰীৰ যিটো গোট আছিল পৰৱৰ্তী সময়ত প্ৰথম পৰ্যায়ত সেই ৰঞ্জন দৈমাৰী গোটটোৱে সশস্ত্ৰ সংগ্ৰাম চলাই আছিল। কিন্তু 2010 চনত ৰঞ্জন দৈমাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল। ৰঞ্জন দৈমাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতে সংবিধিতৰ নেতৃত্বত আন এটা NDFB দলে সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছিল। কিন্তু পৰৱৰ্তী সময়ত সংবিধিতৰ পৰা নেতৃত্বৰ ভাৰ লৈছিলে বি সাৰাইগা আৰু বি ফেৰেংগা সহ NDFBৰ এই দুজন নেতাই। তেওঁলোকৰ নেতৃত্বত প্ৰায় 50জনীয়া দলে ম্যানমাৰত আছিল। ম্যানমাৰত থাকি তেওঁলোকে সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছিল। কিন্তু শেষ মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ অসম চৰকাৰে হোৱা বুজাবুজিৰ পিছত এই বি সাৰেংগা আৰু ফেৰেংগা সহ যিটো দল, যিটো এণ্টি ফেকশ্যন NDFB দল, সেই তেওঁলোক ম্যানমাৰত আছিলে, তেওঁলোকেও শেহতীয়াকৈ আত্মসমৰ্পণ কৰিছে আৰু চৰকাৰৰ লগত, কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ বাট মুকলাই নিয়াৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিছে। নিশ্চিতভাৱে আজিৰ তাৰিখত অসমবাসীৰ বাবে এয়া এক ডাঙৰ খবৰ। মেদিনী হয় গৌৰৱ, বিভিন্ন সময়তে উগ্ৰপন্থী সংগঠনটোৱে বিদ্ৰোহ ঘোষণা কৰিছিলে, কেইবাটাও আক্ৰমণাত্মক ঘটনা সংঘটিত কৰিছিল। আজিৰ তাৰিখত ক'বলৈ গ'লে এটা ভাল খবৰ, ইতিমধ্যে আত্মসমৰ্পণ কৰিছে, আলোচনাত মিলিত হ'ব চৰকাৰৰ সৈতে। গতিকে চৰকাৰৰ এক বিশেষ সফলতা, ডাঙৰ সফলতা বুলি ক'ব পাৰি। গৌৰৱ, নিশ্চিতভাৱে ডাঙৰ সফলতা অসমবাসীৰ বাবে, চৰকাৰৰ বুলি নকওঁ মই, অসমবাসীৰ বাবেও এক ডাঙৰ সফলতা। কিয়নো উগ্ৰপন্থী সংগঠনৰ এনেদৰে মূল খুঁটিলৈ ঘূৰি অহাৰ বিষয়টো সকলোৱে কামনা কৰে। কিয়নো সশস্ত্ৰ সংগ্ৰাম চলাই কিবা তেওঁলোকে লাভ কৰিব পাৰে সেই কথা সকলোৱে বিশ্বাস নকৰে। তেনেস্থলত আলোচনাৰ মাজেৰে যিহেতু সকলো সমস্যা সমাধান কৰিব পাৰি, সেই উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ বুজাবুজিৰ পিছত NDFBৰ সকলো নেতা সদস্যই আত্মসমৰ্পণ কৰিছে। মই পুনৰ কৈছোঁ নিউজ লাইভৰ দৰ্শকসকলক যে ম্যানমাৰৰ কোনো গোপন স্থানত সেনাৰ শিবিৰত এই নেতা সদস্যসকলে আত্মসমৰ্পণ কৰিছে। তেওঁলোকে অস্ত্ৰ শস্ত্ৰ সহ আত্মসমৰ্পণ কৰিছে আৰু ইতিমধ্যে NDFBৰ এটা দলক নাগালেণ্ডৰ মন জিলাৰ লংলে হৈ অসমলৈ আনি থকা হৈছে আৰু আন এটা যিটো দল NDFB দল, তেওঁলোকক ম্যানমাৰৰ তামুৰ পৰা মণিপুৰ হৈ সেনাৰ বিশেষ বাহনেৰে তেওঁলোকক অসমলৈ আনি থকা হৈছে। শীঘ্ৰেই তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত মিলিত হ'ব। এয়া এক ডাঙৰ খবৰ। মই আকৌ কৈছোঁ যে NDFBৰ কোনো নেতা সদস্য এতিয়া নাই বুলি ক'ব পাৰি। সকলো নেতা সদস্যই আত্মসমৰ্পণ কৰিছে। যিটো কাৰ্যক এপছুৱে ইতিমধ্যে আদৰণি জনাইছে। সংবাদ মাধ্যমলৈ তেওঁলোকে প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰিছে, আদৰণি জনাইছে এই কাৰ্যক। আৰু কিছু সময় পিছতে নিউজ লাইভৰ দৰ্শকসকলক আমি বিভিন্ন দল সংগঠন, গোবিন্দ বসুমতাৰী, ধীৰেন বড়ো, তেওঁলোকৰ আমি মতামত আমি নিউজ লাইভৰ দৰ্শকসকলক জনাম। সকলোৱে এই বিষয়টোক আদৰণি জনাইছে। মই আকৌ কৈছোঁ যে এতিয়া প্ৰথম পৰ্যায়ত যিহেতু কোকৰাঝাৰত BLP জন্ম হৈছিল, BLPৰ পিছত NDFB আহিলে, NDFBৰ কেইবাটাও গোট হ'ল। NDFB গোটৰ ইতিমধ্যে ধীৰেন বড়ো আৰু গোবিন্দ বসুমতাৰীৰ নেতৃত্বত দুটা দলে ইতিমধ্যে আলোচনা চলাই আছে। 2005 চনত চাৰেণ্ডাৰ কৰাৰ পিছত তেওঁলোকে আলোচনা চলাই আছে আৰু পৰৱৰ্তী সময়ত ৰঞ্জন দৈমাৰীয়ে সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছিল। কিন্তু ৰঞ্জন দৈমাৰীক শেহতীয়াকৈ 2010 চনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু তাৰ পিছতে সংবিধিতৰ নেতৃত্বত এটা দলে সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছিল। কিন্তু সংবিধিতক আঁতৰাই বি সাৰাইগা আৰু বি ফেৰেংগা সহ NDFBৰ এটা দলে পুনৰ সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছিল আৰু সেইটো দলে ম্যানমাৰত অৱস্থান কৰি আছিলে। আৰু আজি শেহতীয়াকৈ যোৱা নিশা এক সেনাৰ সফলতা বুলি ক'ব লাগিব, ভাৰত চৰকাৰৰ সফলতা বুলি ক'ব লাগিব। এই দলটোৱে বি সাৰাইগা আৰু সম্পাদক বি ফেৰেংগা সহ NDFBৰ যিটো দল, সেই দলটোৰ শেহতীয়াকৈ আত্মসমৰ্পণ কৰিছে আৰু শীঘ্ৰেই তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আলোচনাত মিলিত হ'ব। নিশ্চিতভাৱে আজিৰ তাৰিখত কিছু সময় আপুনি লাইনত থাকক। এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছোঁ NDFBৰ সকলো নেতা সদস্যই আত্মসমৰ্পণ কৰি আলোচনাই অহাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপক আদৰণি জনাইছে এপছুৱে। লগতে বড়োসকলৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক সমস্যা সমাধান কৰি NDFBক ন্যায় প্ৰদানৰ বাবেও কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় এপছুৱে। সংবাদ মাধ্যমৰ যোগেদি আমি দেখিবলৈ পাইছোঁ যে NDFBS যি গ্ৰুপ আছিল, চাউৰাইগৰা গ্ৰুপ, তেওঁলোকে ভাৰত চৰকাৰৰ লগত আলোচনা কৰিবৰ কাৰণে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অসমত প্ৰৱেশ কৰিছে বা ভাৰতত প্ৰৱেশ কৰিছে, এনেধৰণৰ সংবাদ আমি যোৱাকালি দেখিবলৈ পাইছোঁ। তো নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি তেওঁলোকক ৱেলকাম জনাইছোঁ। সঁচাকৈ তেওঁলোকে যদি ভাৰত চৰকাৰৰ সৈতে আলাপ আলোচনা কৰি পেলাই বড়োসকলৰ সমস্যাটো যদি সমাধান কৰিবলৈ যদি আগবাঢ়ি আহিছে,
তেতিয়াহ'লে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা তেওঁলোকক স্বাগতম জনাইছোঁ আৰু ভাৰত চৰকাৰকো আমি আহ্বান জনাব বিচাৰিছোঁ দীৰ্ঘদিনীয়া যি বড়োসকলৰ যি সমস্যা আছে সহস্ৰ সংগ্ৰাম মানে বড়োসকলৰ কিছুমান গোটে কৰি আছে এই সকলোবিলাক চাই পেলাই পাৰ্মানেণ্ট পিচ যাতে বড়োলেণ্ড অঞ্চলত আহে অসমত আহে তাৰ কাৰণে চৰকাৰৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ আৰু চৰকাৰকো ধন্যবাদ জনাইছোঁ NDBS গ্ৰুপক তেওঁলোকে আনি পেলাই যি আলাপ আলোচনা কৰিব বিচাৰিছে যি প্ৰক্ৰিয়া চলি আছে তাৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া এপছৰ ফালৰ পৰা ভাষ্য শুনিবলৈ পালে তেওঁলোকৰ মন্তব্য শুনিবলৈ পালে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক তেওঁলোকে আদৰণি জনাইছে আমি পুনৰ পৰা সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক গৌৰৱজ্যোতি নিয়োগৰ সৈতে গৌৰৱ কেন্দ্ৰীয় চৰকাৰৰ যি এই পদক্ষেপক ইতিমধ্যে এপছৰ তৰফৰ পৰা আদৰণি জনোৱা হৈছে লগতে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে যাতে NDABক ন্যায় প্ৰদান কৰি বড়োসকলৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক সমস্যা সমাধান কৰা যায় বড়োসকলৰ যি দীৰ্ঘদিনীয়া ৰাজনৈতিক সমস্যা সেই সমস্যা যাতে সেই সমস্যাৰ বাবে NDAB উগ্ৰপন্থী সংগঠনৰ জন্ম হৈছিল আৰু তেওঁলোকে সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছিল প্ৰথমতে আপুনি যদি চাই BLT একেই কাৰণত তেওঁলোকৰ জন্ম হৈছিল পৰৱৰ্তী সময়ত NDABৰ জন্ম হ'ল আৰু আজি শেহতীয়াকৈ যিহেতু NDABৰ সকলো নেতা সদস্যই চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছে তেওঁলোকে আলোচনাৰ বাবে পথ মুকলি হৈছে গতিকে তেওঁলোকে দাবী কৰিছে যে আলোচনাৰ জৰিয়তে যাতে বড়োসকলৰ যি দীৰ্ঘদিনীয়া ৰাজনৈতিক সমস্যা সেই সমস্যা যাতে সমাধান হয় সেয়া তেওঁলোকে আশা প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে ইতিমধ্যে মন্তব্য কৰিছে মই নিউজ লেবৰ দৰ্শকসকলক পুনৰ কৈছোঁ ভোগালী বিহুৰ প্ৰাকখনক এয়া এক ডাঙৰ খবৰ যে NDABৰ যিটো দলে সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছিল সভাপতি বি সাৰাইগা আৰু সম্পাদক বি ফেৰেংগা এই দুজনৰ নেতৃত্বত NDABৰ একাংশ নেতা সদস্যই সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছিল কিন্তু শেহতীয়াকৈ যোৱা নিশা ভাৰতীয় সেনাৰ ওচৰত এই NDABৰ দলটোৱেও আত্মসমৰ্পণ কৰিছে তেওঁলোকে আলোচনাৰ বাবে আগবাঢ়ি আহিছে এয়া অসমবাসীৰ বাবে এক ডাঙৰ খবৰ আৰু ইতিমধ্যে অস্ত্ৰ শস্ত্ৰসহ NDABৰ এই দলটোৱে আত্মসমৰ্পণ কৰিছে সেনাৰ ওচৰত দুয়োটা দলকে সেনাৰ দুটা কনভয়ৰ জৰিয়তে ইতিমধ্যে অসমলৈ আনি থকা হৈছে এই NDABৰ চাৰেণ্ডাৰ যি NDABৰ সদস্যসকলক এটা দলক ম্যানমাৰৰ তামুৰ পৰা মণিপুৰ হৈ সেনাৰ বিশেষ কনভয়েৰে অসমলৈ লৈ অহা হৈছে আৰু আন এটা দলক নাগালেণ্ডৰ মন জিলাৰ লংলে হৈ অসমলৈ আনি থকা হৈছে কিছু শীঘ্ৰেই এই দুয়োটা এই NDABৰ চাৰেণ্ডাৰ যিসকল NDABৰ নেতা সদস্য আছে তেওঁলোকে চৰকাৰৰ লগত আলোচনাত মিলিত হ'ব আজিৰ তাৰিখত নিউজ লেবৰ দৰ্শকসকলক মই পুনৰ কৈছোঁ যে অসমবাসীৰ বাবে এক ডাঙৰ খবৰ এক কথাত ক'বলৈ গ'লে উগ্ৰপন্থী সংগঠন এতিয়া বড়ো যি উগ্ৰপন্থী সংগঠন আছিলে NDAB BLP তেনেধৰণৰ কোনো সংগঠন এতিয়া BTUDত নাথাকিব তেওঁলোকে দাবী কৰিছে যে যিহেতু উগ্ৰপন্থীৰ কোনো ধৰণৰ সমস্যা সমাধান নহয় তেওঁলোকে আশা প্ৰকাশ কৰিছে যে আলোচনাৰ আমি পুনৰ আপোনাৰ কাষলৈ যাম কিন্তু এই মুহূৰ্তত প্ৰমীলা ৰাণী ব্ৰহ্মৰ ভাষ্য আমাৰ হাতলৈ আহিছে আমি আগবঢ়াইছোঁ মই শুভেচ্ছা আগবঢ়াইছোঁ যিহেতু আমাৰ BTC অঞ্চলত সদায় শান্তি সম্প্ৰীতিৰে আমি প্ৰশাসনটো চলাই লৈ যাব লাগে উন্নতিৰ কামটো কৰি থাকিব লাগে সকলোৰে উন্নয়নটো আমি বিচাৰিছোঁ গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটা ডাঙৰ পদক্ষেপ লৈছে যে আমাৰ BTC অঞ্চলত কোনো অস্ত্ৰধাৰী গ্ৰুপ থাকিব নালাগে এতিয়া আমাৰ যিখিনি আমি BTC পাইছোঁ সেইটোৱে আমি সন্তুষ্ট হৈ পেলাই আমাৰ অঞ্চলৰ উন্নয়ন আনিবৰ কাৰণে আমি যথেষ্ট পদক্ষেপ লৈছোঁ গতিকে এই পদক্ষেপটো দেখি আমাৰ অস্ত্ৰধাৰী সংগঠনসকল যিসকলে BTCৰ বাহিৰত তেওঁলোকে আশ্ৰয়স্থল বিচাৰি পেলাই আছিলে তেওঁলোকে আজি আহিবলৈ লোৱাটো আমাৰ কাৰণে বহুত শুভদায়ক বাৰ্তা হয় গতিকে তেওঁলোকলৈ মই শুভেচ্ছা আগবঢ়াইছোঁ আহক একেলগে আমি কাম কৰিব লাগিব সকলোৰে অধিকাৰ আছে উন্নয়নৰ কাৰণে দায়িত্ব লৈ পেলাই কাম কৰা অধিকাৰ সকলোৰে আছে তেওঁলোকে জাতিৰ কাৰণে কাম কৰিবলৈ ওলাই গৈছিল কিন্তু আমি দেখা পাইছোঁ যে BTCৰ বৰ্তমান BTCক বাদ দি সেপাৰেট ষ্টেট পোৱাটো বড়োলেণ্ড পূৰ্ণ পৰ্যায়ৰ বড়োলেণ্ড পোৱাটো এতিয়া সম্ভৱ নহয় এইটো আজি সকলোৱে বুজাটো উচিত আৰু সেইটো বুজিয়েই হাগ্ৰামা মহিলাৰীয়ে এটা ডাঙৰ পদক্ষেপ লৈছিল যাৰ বাবে আজি তেওঁলোকে সঁহাৰি আগবঢ়াইছে এইটো বহুত ধুনীয়া মানে বহুত সুন্দৰ বাৰ্তা বুলি মই ভাবিছোঁ আৰু দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে এপছুৱে লগতে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ইতিমধ্যে তেওঁ ভাষ্য প্ৰদান কৰিছে এই পদক্ষেপক আদৰণি জনাইছে তেওঁলোক যাতে মূল খুঁটিলৈ ঘূৰি আহে এয়া সকলোৰে কাম্য বুলি ইতিমধ্যে তেওঁৰ ভাষ্যত মন্তব্য কৰিছে
সংবাদ মাধ্যমৰ যোগেদি আমি দেখিবলৈ পাইছোঁ যে NDPS যি গ্ৰুপ আছিল চাউৰাইগ্ৰা গ্ৰুপ তেওঁলোকে ভাৰত চৰকাৰৰ লগত আলোচনা কৰিবৰ কাৰণে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অসমত প্ৰৱেশ কৰিছে বা ভাৰতত প্ৰৱেশ কৰিছে এনেধৰণৰ সংবাদ আমি যোৱাকালি দেখিবলৈ পাইছোঁ তো নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি তেওঁলোকক ৱেলকাম জনাইছোঁ সঁচা সঁচিকৈ তেওঁলোকে যদি ভাৰত চৰকাৰৰ সৈতে আলাপ আলোচনা কৰি পেলাই বড়োসকলৰ সমস্যাটো যদি সমাধান কৰিবলৈ যদি আগবাঢ়ি আহিছে তেতিয়াহ'লে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা তেওঁলোকক স্বাগতম জনাইছোঁ আৰু ভাৰত চৰকাৰকো আমি আহ্বান জনাব বিচাৰিছোঁ দীৰ্ঘদিনীয়া যি বড়োসকলৰ যি সমস্যা আছে অস্ত্ৰ সংগ্ৰাম মানে বড়োসকলৰ কিছুমান গোটে কৰি আছে এই সকলোবিলাক চাই পেলাই পাৰ্মানেণ্ট পিচ যাতে বড়োলেণ্ড অঞ্চলত আহে অসমত আহে তাৰ কাৰণে চৰকাৰৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ আৰু চৰকাৰকো ধন্যবাদ জনাইছোঁ NDPS গ্ৰুপক তেওঁলোকে আনি পেলাই যি আলাপ আলোচনা কৰিব বিচাৰিছে যি প্ৰক্ৰিয়া চলি আছে তাৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাষ্য আগবঢ়োৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক তেওঁলোকে আদৰণি জনাইছে আনহাতে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মতৰ ভাষ্য প্ৰদান কৰিছে আমি সেই ভাষ্য পুনৰবাৰ আপোনালোকৰ বাবে আগবঢ়াইছোঁ মই শুভেচ্ছা আগবঢ়াইছোঁ যিহেতু আমাৰ BTC অঞ্চলত সদায় শান্তি সম্প্ৰীতিৰে আমি প্ৰশাসনটো চলাই লৈ যাব লাগে উন্নতিৰ কামটো কৰি থাকিব লাগে সকলোৰে উন্নয়নটো আমি বিচাৰিছোঁ গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটা ডাঙৰ পদক্ষেপ লৈছে যে আমাৰ BTC অঞ্চলত কোনো অস্ত্ৰধাৰী গ্ৰুপ থাকিব নালাগে এতিয়া আমাৰ যিখিনি আমি BTC পাইছোঁ সেইটোৱে আমি সন্তুষ্ট হৈ পেলাই আমাৰ অঞ্চলৰ উন্নয়ন আনিবৰ কাৰণে আমি যথেষ্ট পদক্ষেপ লৈছোঁ গতিকে এই পদক্ষেপটো দেখি আমাৰ অস্ত্ৰধাৰী সংগঠনসকল যিসকলে BTCৰ বাহিৰত তেওঁলোকে আশ্ৰয়স্থল বিচাৰি পেলাই আছিলে তেওঁলোকে আজি আহিবলৈ লোৱাটো আমাৰ কাৰণে বহুত শুভদায়ক বাৰ্তা হয় গতিকে তেওঁলোকলৈ মই শুভেচ্ছা আগবঢ়াইছোঁ আহক একেলগে আমি কাম কৰিব লাগিব সকলোৰে অধিকাৰ আছে উন্নয়নৰ কাৰণে দায়িত্ব লৈ পেলাই কাম কৰা অধিকাৰ সকলোৰে আছে তেওঁলোকে জাতিৰ কাৰণে কাম কৰিবলৈ ওলাই গৈছিল কিন্তু আমি দেখা পাইছোঁ যে BTCৰ বৰ্তমান BTCক বাদ দি সেপাৰেট ষ্টেট পোৱাটো বড়োলেণ্ড পূৰ্ণ পৰ্যায়ৰ বড়োলেণ্ড পোৱাটো এতিয়া সম্ভৱ নহয় এইটো আজি সকলোৱে বুজাটো উচিত আৰু সেইটো বুজিয়েই হাগ্ৰামা মহিলাৰীয়ে এটা ডাঙৰ পদক্ষেপ লৈছিল যাৰ বাবে আজি তেওঁলোকে সঁহাৰি আগবঢ়াইছে এইটো বহুত ধুনীয়া মানে বহুত সুন্দৰ বাৰ্তা বুলি মই ভাবিছোঁ আৰু এয়া মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ ভাষ্য শুনিবলৈ পালে এয়া এক সুন্দৰ বাৰ্তা বুলি তেওঁ প্ৰকাশ কৰিছে অস্ত্ৰ এৰি মূল খুঁটিলৈ ঘূৰি অহা তেওঁ সন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এই খবৰ আমি পুনৰবাৰ আপোনালোকক দিব বিচাৰিছোঁ ভোগালী বিহুৰ প্ৰাকক্ষণত এই ডাঙৰ খবৰ আমালৈ আহিছে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ বুজাবুজি অনুসৰি আত্মসমৰ্পণ কৰিছে উগ্ৰপন্থী সংগঠন NDFBৰ সকলো নেতা সদস্যই আৰু আত্মসমৰ্পণৰ পিছত শীঘ্ৰেই চৰকাৰে আলোচনাত বহিব আত্মসমৰ্পণকাৰী NDFBৰ নেতা সদস্যসকল উল্লেখযোগ্য যে NDFBৰ সভাপতি B সাইৰগ্ৰা আৰু সম্পাদক B ফেৰেংগা সহ NDFBৰ সকলো নেতা কেডাৰে আত্মসমৰ্পণ কৰিছে ভাৰতীয় সেনাৰ ওচৰত বৃহৎ অস্ত্ৰ শস্ত্ৰ সহ আত্মসমৰ্পণ কৰিছে NDFBৰ গোটটোৱে পুনৰবাৰ কৈছো ম্যানমাৰৰ গভীৰ অৰণ্যত বাহৰ পাতি থকা NDFBৰ সকলো সদস্যই আত্মসমৰ্পণ কৰিছে ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰা NDFBৰ এই সহস্ৰ সদস্যৰ এটা দলক ম্যানমাৰৰ তামুৰ পৰা মণিপুৰ হৈ সেনাৰ বিশেষ কনভয়েৰে অসমলৈ আনি থকা হৈছে আন এটা আত্মসমৰ্পণকাৰী NDFBৰ দলক নাগালেণ্ডৰ মন জিলাৰ লংলে হৈ আনি থকা হৈছে অসমলৈ আৰু শনিবাৰে পুৱা 3:30 বজাত ম্যানমাৰৰ কোনো গোপন স্থানত ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰে NDFBৰ সমূহ সদস্য আৰু নেতাই আৰু ইয়াৰ ফলত NDFBৰ কোনো সদস্য এতিয়া ম্যানমাৰত নাই সেনাই নিউজ লাইভক জনাইছে এই বিস্ফোৰক খবৰ শীঘ্ৰেই চৰকাৰৰ সৈতে আলোচনাত বহিব আত্মসমৰ্পণকাৰী NDFBৰ এই নেতা সদস্যসকলে আৰু শনিবাৰে পুৱা 3:30 বজাত সেনাৰ ওচৰত আত্মসমৰ্পণ কৰা এই NDFBৰ সদস্যসকলক কলৈ অনা হ'ব সেয়া কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই উল্লেখযোগ্য যে ইতিমধ্যে গোবিন্দ বসুমতাৰী আৰু ধীৰেন বড়োৰ নেতৃত্বত NDFBৰ দুটা দলে চৰকাৰৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত B সাইৰগ্ৰা আৰু B ফেৰেংগাৰ নেতৃত্বত আন এটা NDFBৰ দলে আলোচনাৰ বিৰোধিতা কৰি সহস্ৰ সংগ্ৰাম চলাই আছিল যদিও শেহতীয়াকৈ এই দলটোৱেও চৰকাৰৰ সৈতে বুজাবুজিৰ পিছত আত্মসমৰ্পণ কৰি আলোচনাৰ পথলৈ আগবাঢ়ি আহিছে